পথাৰত মানুহে সেই খেঁচেৰা মানুহবোৰক কুকুৰখন পুহিছে বান্ধিবলৈ মন নাই অকল নমস্কাৰ বন্ধুসকল এতিয়া দেখিছে পথাৰৰ মাজত ল'ৰা আৰু মই খোজকাঢ়ি আছোঁ মানে কি হ'ল বৰষুণ দি আছিলে আমি ঘৰত চবেই টিভি চাই আছিলোঁ এই ৰাতি দিবা বৰষুণ দি আছিলে তাৰপিছত ঘৰৰ ওচৰৰ খুৰী এজনী আহি পেলাই ক'লে বোলে আমাৰ মা ভাগৰ 5টা ছাগলী আছিলে তাৰে এজনী বগাজনী ছাগলী কুকুৰে বোলে পথাৰত পেলাই পেলাই কামুৰি খালে বোলে সেই বুলি কোৱাৰ কাৰণে মাও পটাপট আহিলে ময়ো ছাতিটো লৈ পটাপট দৌৰি আহিলোঁ কাৰণ জীৱ জন্তু মানে পোহা হেঁপাহটো বহুত বেলেগ আৰু মায়ে তেতিয়া লগে লগে ক'লে যে এজনী ছাগলী গাভিনী হৈ আছিলে কালিৰ পৰা পৰহিলে মানে হয়তো আজি নহ'লে কাইলৈ পৰা পৰহিলে পোৱালি জগিব মায়ে তেতিয়া লগে লগে ক'লে সেই যদি বাকী ছাগলীকেইটা চালোঁ বৰষুণ দি আছে যিহেতু ধাৰাসাৰ বৰষুণ বাকী ছাগলীখিনি গঁৰালতে আছে তাই গাভিনী ছাগলীৰ কাৰণে চাগে কুকুৰে ধৰিবলৈ কাৰণে সুবিধা পালে গতিকে পথাৰত আহি আছোঁ দৌৰা দৌৰি ফেপা ফেপিকৈ দৌৰি আহিব পৰা নাই এটা এইটো লগত লাগি আহিলে এইটো লগত লাগি আহিলে যাওঁ পটাপট পথাৰত ক'ত আছে ছাগলীজনী বিচাৰি যাওঁ ব'লক দেৰি নকওঁ পাছুহি সেইটো খাই শেষ কৰি দিলে শেষ কৰি দিলে ৰাম চাহ গাভিনী আছিলে গোটেই গু চু উলিয়াই দিলে পেটত পোৱালিও আছিলে পেলাই পেলাই খালে বগৰাই খালে চাহ বগৰাই খালে দেই এইফালে মা আহি আছে ছাগলী বিচাৰি এইয়া মাও আহি আছে বগা হয় এজনীয়ে আমাৰজনীয়ে হয় না হে পোৱালিও আছিলে কেনেকে খাই দিলে কুকুব বাজাৰ শান্তি নাই একদম গাভিনীও হৈ আছিলে মানে একদম গাভিনী ছাগলী পোৱালি ছোৱালী নাই চব খাই একেলে এফাল খাই শেষে কৰি দিলে পুৰা সম্পূৰ্ণ খাই দিলে এফাল পুৰা এফাল খাই দিলে এফাল মানে একদম পুৰা ফুল দি এফাল খাই দিলে দেখি বেয়া লাগিছে মানে এইটো অকণমান কামোৱা হ'লেও গৈ পেলাই কিবা কিবি কৰি খাব পৰা গ'লহেঁতেন তাতে গাভিনী ছাগলী ক'ত খাব পাৰি কিন্তু আহি পাওঁতে কুকুৰ দেখিছোঁ এটা কুকুৰে আছিলে ওচৰলৈ আহক চাওক পোহাজনী এই আহিবলৈ কি প্ৰয়োজন পৰিছিলে এনেকুৱা বৰষুণৰ বতৰত এতিয়া খালে কি কৰিব উপায়টো নাই খাব এতিয়া বাৰিষা বতৰ কোনে চাব পথাৰত এনেকৈ জনসমুদ্ৰ পথাৰত কোনে কুকুৰে খাই থাকিলে কোনোবা মানুহ দেখা হ'ব নেকি হে জহনি যোৱা মানুহ এইটো এইফালে এইটো কি কৰিব এতিয়া উপায়টো নাই হা জগিলেহেঁতেন দেহা চাৰিআলি বৰষুণ দি আছে এইটো আমাৰ ডাঙৰ দাদা পুখুৰী নাই এইটো কি কয় এতিয়া হা কি খং উঠিলে নেকি হা পুহি কি লাভ আছে হয় দুখ লাগিছে নেকি এতিয়া হা দুখ লাগিছে ৰাতিপুৱা খুলি দিছে বৰষুণৰ বতৰ এতিয়া চকু পানী টকি কি লাভ আছে এটা আৰু দুখটো লাগিছে মানে কিয় এটাকে গাভিনী হৈ আছিলে নেকি আজি বা কালি জগিলে এতিয়া ছাগলী পোহা মানুহে বতৰ মুকলি কৰিছে এনেকুৱা বৰষুণৰ বতৰ ছাগলী এৰি দিব লাগে নি মেইন কথাটো সেইটোৱে 5টা নে 6টা আছিলে এজনী ছাগলী গাভিনী হৈ আছিলে মানে আজি কালি জগিলেহেঁতেন মানে এতিয়া এজনী পথাৰত মানুহে সেই খেঁচেৰা মানুহবোৰক কুকুৰখন পুহিছে বান্ধিবলৈ মন নাই অকল কুকুৰ কি মানুহে বান্ধিব পাৰে নি কুকুৰ বান্ধিব পাৰে কুকুৰ ক'ত বান্ধি ৰাখিব পাৰে কুকুৰ সেই বিলাতী হ'ব এতিয়া দুখ কৰিব নালাগে আজি ভাত চাত নোখোৱাকৈ নাথাকিব নালাগে নহয় ইমান দুখ লাগিছে যে এসাঁজ লঘোণ দি দিব বক হা সেইটো উপায়টো নাই মোৰে দেখি বেয়া লাগিছে গাভিনী ছাগলীজনী এনেকে খাই দিছে কাৰ বেয়া নালাগিব সেইটো আহিবই তই কেলৈ আহিছ উপায় নাই হা উপায় নাই আবার দুখ চুখ কৰি থাকিব আমি এফালে যাওঁ এফালে বোকা আছে
এতিয়া কি হ'ল দেখুৱালোঁ ছাগলীজনী কেনেকুৱা বহুত বেয়াকৈ খালে একচুৱেলি। মই এতিয়া কথাটো অকণমান হাঁহি কথাটো উৰুৱাই আছোঁ। একচুৱেলি ছাগলী গৰু বা জীৱ জন্তু মানে পোহা মানুহে জানে কিমান কষ্ট থাকে, কিমান হেঁপাহ থাকে, মৰম এটা থাকে হা, বস্তুৰ প্ৰতি কিমান মোহ থাকে। কিন্তু দুৰ্ভাগ্যবশত কপালৰ লিখন এতিয়া সেইবুলিয়ে ক'ব লাগিব। কি কৰিব, বাৰিষা যেন আছিলে, মাৰো ভুল। ছাগলী আছিলে 5-6টামান আছিলে। আগতেতো বহুত ছাগলী আছিলে আমাৰ ঘৰত। মোৰ যেতিয়া একো নাছিলে, মই যেতিয়া ঘৰত আছিলোঁ তেতিয়া 20-25টা ছাগলী আছিলে। ছাগলী ফাৰ্মটো মই ষ্টাৰ্টিং কৰিলোঁ। তাৰপিছত সিফালে বোলে কামত এতিয়া ঘূৰি ফুৰিবলগীয়া হোৱাৰ কাৰণে ছাগলী ফাৰ্মটো বন্ধ কৰিলোঁ। এতিয়া মানে ছাগলী হিচাপে মায়ে সেই 2-3জনীমান 4-5জনীমান ছাগলী সস্তা ৰাখিছে। কেতিয়াবা ছাগলী বিক্ৰী কৰিলে মানে এবাৰ 8টা নে 9টা হৈছিলে, লগতে 5টামান বিক্ৰী কৰিলে, 5টামান বিক্ৰী কৰি পালে 20-25 হাজাৰমান টকা। এনেই আৰু পথাৰ দেখিছে আমাৰ ফালে বহুত ডাঙৰ ডাঙৰ পথাৰ আছে, গতিকে ছাগলী এৰি দিলে হয়। এৰি দিয়া পৰিণতি এইটো, মানে ছাগলী এৰি দিয়া পৰিণতি এইটো। বাকী দেখুৱালোঁ ফটককেনে। এতিয়া মায়ে চাগে ৰাতিটো আজি টোপনি নধৰিব। পাপা যিহেতু নাই, পাপা গুৱাহাটী গ'ল। পাপা গুৱাহাটীত গৈ আছে, পাপাকো খবৰটো দিব কৈছে। খবৰটো দি দিম এতিয়া বৰ্তমান। দেহা বেয়া লাগিছে না? তোৰ ভাল লাগিছে? কেলে ভাল লাগিছে? হা, তোৰ মৰাৰ কাৰণে ভাল লাগিছে? তোক আইতা আজি ভাত খাব নিদিয়ে। এখনে আমাৰ পথাৰ, সুন্দৰ পথাৰ, মুকলি পথাৰ। ছাগলীটোলে বেয়া লাগিছে একচুৱেলি। মানে কি, সৰু পোৱালি ছাগলী হোৱা হ'লেও বেয়া নালাগিলেহেঁতেন, একচুৱেলি মতা ছাগলী হোৱা হ'লেও বেয়া নালাগিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যবশত কি হ'ব, গাভিনী ছাগলী আছিলে কাৰণে বেয়া লাগিলে। ঠিক আছে, বতৰৰ কণ্ডিশ্যন বহুত বেয়া। ল'ৰা মোৰ লগত গুচি আহিলে, ভিডিঅ'টো সিমানতে কৈছোঁ। কোনো ব্লগ বনোৱাৰ কোনো উদ্দেশ্য নাছিলে, ঘপককৈ দেখুৱালোঁ কেনেকুৱা পৰ্যায় কি হ'ল মানে। ঠিক আছে, আজিলৈ ৰাখিছোঁ, বাই বাই।